নমস্কাৰ বন্ধুসকল, মই ৰক্তিম বাবলি আকৌ এটা নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। প্ৰথমতে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা শুভকামনা যাচিছোঁ। সকলোৰে এই বছৰটো যাতে সুখ শান্তি আৰু সমৃদ্ধিৰে পাৰ কৰে। বহুত দিনৰ পৰা পৰিকল্পনা কৰি আছিলোঁ বছৰৰ প্ৰথম দিনটোতে এটা ভাল ঠাইত যাবলৈ, আৰু আজি সময় আৰু সুযোগ
আহি অৱশেষত উপস্থিত হ'লোঁ গোপালকৃষ্ণ চাহ বাগিচা, গোপালকৃষ্ণ টি ষ্টেট। ময়ো আজিলৈকে অহা নাই বাৰু, ব'লকচোন যাওঁ, কেনেকুৱা লাগে সকলোৱে ঠাইবোৰ উপভোগ কৰোঁ। আৰু এটি বস্তু দেখাওঁ তোমালোকক, গোপালকৃষ্ণ টি ষ্টেটতে এখন আছে ওলমা আকৃতিৰ ব্ৰিজ, যিখনে গোপালকৃষ্ণ টি ষ্টেটক আৰু অধিক ধুনীয়া কৰি তোলাত সহায় কৰিছে, যিখন তোমালোকে দেখা পাইছা। আৰু এইখন ঠাইলৈ মানুহে বনভোজৰ কাৰণে আহে, তোমালোকো আহিব পাৰা। গতিকে ভিডিঅ'টোৰ যোগেৰে তোমালোকক এই ধুনীয়া ব্ৰিজখন দেখালোঁ, চাহ বাগান দেখালোঁ, আহিব পাৰা সকলোৱে। আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যিসকলে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভিডিঅ'টোৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। আৰু সদৌ শেষত মই পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা, শুভকামনা আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা যাচিছোঁ। ধন্যবাদ।